Hello friends, আজি মাছ মাৰিবলৈ যাম মানে একচুয়ালি মই নামাৰো কেইজন মানে মাৰিব ইয়াৰে তাকে দেখাম চাবা হা এই আয়ুলকে মাছ মাৰি আছে এইখন এখন ডাঙৰ কাপোৰ লৈছে এনেকা টানি মাছ মাৰি আছে ওয়াও আৰু এই সাইডত মাছ মাৰি আছে ধৰি খুপিয়াই ধৰা বুলি কয় হয়তো কিমান মাছ বা আহে তিনিজনে মাৰি আছে এইয়া ওপৰত আমি ৰখি আছো টানি দিব জালখন তলত আৰু এটা চাৰিজন ইও মাৰি আছে এইয়া সৰু পল পুৰা টানি আছে চাপ ই বা আছে না সৰু কেইটা বা আহিল না নাহিল বা গাতে মাছ জালখন উঠাই আনছে এটা ইয়াতে পালে খলিহনা মাছ দিয়া বাকি দিয়া চাওঁ ইয়া নয়ন আৰু বিদ্যুতে টানি আছে আৰু এইটো পল খোজকাঢ়ি আহি আছে পানীত ডাংছে কিবা আহিল বিশেষ ডাঙৰ আহা নাই সৰু পোৱালিবিলাক আহিছে চাওঁ কি আহিছে ইয়াতে ন ই হাফ পানী ডলি মাৰি কাবাৰ চলাটো মে গেলি এতিয়া মাছ কেইটা উঠাব লাগে বাল্টি পুঠি মাছে বেছি আছে ই বা হাৰ্ডিকেও মাছ দিছে টিকলাটো হাৰ্ডি ইয়াত আছে এয়া পুঠি মাছ এই মেটাংখিনি গুচাই চাই আছে পেক গোন্ধ আৰু ইয়াতে চাইছে এই পুঠি মাছ বহুত পুঠি মাছ খাইছে এইকেইটা কি পুঠি না পুঠি মাছে বেছি দৰ কি ৰ'দত পুৰা জিলিকি আছে মাছকেইটা পেকখিনিত গন লৰি আছে যে শামুকো আছে এইয়া দৰিকণা মাছ কেইটামান আছে মাজে মাজে ধৰে তথাপিতো এইটো ধৰে একদম মাথা খাই আছে মাছ আজি মাছ মাৰিলে কুকাৰ মাজত এইটো ইয়াতো আছে পুৰা একদম থাকে শিয়াৰবিলাক শিপাবিলাক তাৰ মাজত এইটো এটা আছে এইটো এই বাৰীডাল দি খুচৰি চাইছে হৈছে বহুত এইয়া লৰি আছে এইটো হ'ব এসাঁজ মান আজি বাল্টি ভৰাই নিব লাগিব একেবাৰে আহে না নাহিবা সি নেক্সট বাৰ নাহিব পাৰে আপোনালোকে বাৰু মাছ মাৰি পাইছেনে গাইছ এইটো যদি পাইছে কমেণ্টত জনাবচোন কেনেকুৱা লাগে মোৰ কিন্তু চায়ে খুব ভাল লাগিছে এনেকৈ এটা মাছ তুলি হা খাওঁ এইটো হাদি গৈ আৰু এবাৰ আনিছে এইখন জাল ইয়াত চালি কিবা পাম কি জানি কিবা আহিছে এখন জালত কিবা আহে বল্লি আছে বৰালি সৰু বৰালি এটা আহিছে সৰু মানে ডাঙৰ হ'ব একেবাৰে সৰু নহয় বাল্টিঙত দিয়া এইটো
একবাৰ ইয়াতে মাছ মাৰাৰ পিছত আমাৰ বিদ্যুতে এই যে মন্দিৰটো যে আছে তাৰে আগত এনে ডাঙৰ মন্দিৰ ইমান এনেকে টানি দিওঁতে কি দাউৰি আহিছে বল্লিটো লৈ বল্লি চানা আজি বঢ়িয়া গোটেই সৰু নহয় বল্লিটো আৰু সৰু মাছটো মোৰ এনেও প্ৰিয় এইয়া এইয়া ডাঙৰ মাছ আহি গৈছে বঢ়িয়া ৰাস্তাত নেকি ই বাল্টিং পেলাই দিছে চব মাছে সৰু মাছ কেইটাই উঠাব লাগে মাই তো হাততে তো বাল্টিং লৈ যা ডাঙৰ লৈ যা সৰু নবি ওয়াও এ যা বেটি নৰা ও বা আহা এতিয়া আমি গা চা ধুই পখলা গৈ যাম এয়া আমাৰ টিমটো আজিকালি বোলে ই ৰিক্সাত এনেকুৱা ৰছী বান্ধিব লাগে নহ'লে ফাইন হয় পখলা গুহাত আহি পালোঁ আৰু ইয়াত প্ৰসাদ চসাদ ল'লোঁ ভোগ ল'লোঁ এতিয়া ভাত খাব লাগে এয়া ভাত খোৱা জেগা ইয়াতে চবে ৰখি আছে এয়া ধন এয়া খিচিৰি প্ৰসাদ গাইজ আজি প্ৰসাদ গুহাত আহি ইমান ভাল লাগিছে মনটো আজি 29 তাৰিখ আৰু কালি 30 তাৰিখ আপোনালোকে আহক খুব ভাল লাগিব বিৰাট মন ভাল লাগি যায় গাইজ এনেকৈ আৰু এতিয়া আমি যাওঁ গাইজ থেংক ইউ বাই বাই ৰ'ব আমাৰ গুণৰ বোলে যাওঁতে চাওমিন খাব মন সেইকাৰণে চাওমিন খুৱাই দিলোঁ এতিয়া শেষ সেৱা এটা কৰিলোঁ এয়া চাওমিন খাই আছে 30 টকা প্লেট দুটাই একদম থিয় হৈ খাই দিছে একেবাৰে এইখন দোকানত খাইছিলোঁ এনেকৈ সেৱা চেৱা কৰি আৰু বাই বাই